हेलो एवरीवन वेलकम टू माई चेनेल आशा करूँ सकलोरे भाल और बहुत दिन मूर्त आपलोक आज लग पाइছোঁ आज भिडिओटी आरम्भ কৰিব ওলাইছোঁ এটি সৰু ব্লগ বনাব ওলাইছোঁ মই আজি আহিছোঁ মোৰ কাজিন এগৰাকীৰ ঘৰলৈ মোৰ এগৰাকী বান্ধৱীও হয় আৰু কাজিনো হয় আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা আজি তাই বৰ্তমান এগৰাকী মেকআপ আৰ্টিষ্ট হয় আৰু কেকৰ ক্লাছো লয় ধুনীয়া ধুনীয়া কেক শিকায় এনেদৰে বহুতে শিকি আছে আৰু বহুতে স্বাৱলম্বী হৈ আছে আজি ময়ো আহিছোঁ তাইৰ ওচৰত কেক এটা শিকিম বুলি আৰু চিনাকি কৰি দিম তেখেতৰ লগত আহক তেনেহ'লে এতিয়া বৰ্তমান ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এয়া ৰেডি কৰি ৰাখিছে আমি এতিয়া শিকিম সকলোৱে ইতিমধ্যে আমি সকলোৱে এতিয়া গোট হৈছোহি আৰু এয়া ৰূপা মোৰ ভণ্টিও নহয় বান্ধৱী বুলিয়ে ক'ব পাৰি বেছি দিনৰ আমাৰ ডিফাৰেন্স নহয় তো ৰূপা ক কিবা এটা আজি ষ্টাৰ্ট কৰিব লৈছোঁ প্ৰিজম কেক ক্লাছ মোৰ ফালৰ পৰা সবে আহিছে বহুত ভাল লাগিছে কিন্তু আৰম্ভণিটো কৰোঁ শেষত আৰু এবাৰ দেখা হ'ব কেনেকুৱা হয় কি হয় আপোনালোকে নিজে দেখা পাব চাব 8টা আমাৰ প্ৰফেশ্যনেল কেক শিকোৱা হ'ব আজি 1 ডে ক্লাছ হয় গোটেইখিনি আহিছে এটা এক্সাইটমেণ্ট আছে ভাল লাগিব নিশ্চয় থেংক ইউ মাইক্ৰৱেভত কেক বেকিং কেনেদৰে কৰে সেয়া সম্পূৰ্ণ প্ৰচেছখিনি আমাক দেখুৱাই দিছে লগতে একেবাৰে সহজভাৱে ঘৰতে আমি কুকাৰ আৰু চচপেনত কেনেদৰে কৰিব পাৰোঁ সেয়াও আমাক একেলগে দেখুৱাই দিছে নেক্সট ষ্টেপ হৈছে আইচিং কেক এটা আইচিং কৰি ডেকোৰেশ্যন কৰিবলৈ হ'লে আমি আইচিংখিনি কিমান ডাঠ কৰিব লাগিব এতিয়া আমাক বৰ্তমান সেইখিনি শিকাই আছে আইচিং প্ৰচেছ কমপ্লিট ইয়া ডান দেখিলে আমাৰ আইচিং ধুনীয়া আইচিং হৈছে পিটিকা পুৰি নাযায় আৰু এইয়া লাঞ্চ ব্ৰেক আৰু আমি এতিয়া সকলোৱে লাঞ্চ লৈ আছো আৰু লাঞ্চত এতিয়া আমি লৈছো চিকেন বিৰিয়ানী তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু এতিয়া আমি কেকৰ শেষ পৰ্যায় পাইছোহি আইচিং কেকৰ আটাইতকৈ আকৰ্ষণীয় পাৰ্টটোৱে হৈছে কেক ডেকোৰেশ্যন আৰু এই কেক ডেকোৰেশ্যন কৰিয়ে সঁচাকৈ ভাল লাগে এতিয়া বৰ্তমান আমি কেক ডেকোৰেশ্যন কৰি আছোঁ
আমাৰ আজি দিনটোৰ কেক ক্লাছ শেষ হ'ল আৰু আমি এয়া কমপ্লিট কৰিলোঁ বাৰ্বি কেক আমি বনাইছোঁ ৰেড ভেলভেট কেক ফ্ৰুটছ কেক সানফ্লাৱাৰ কেক বাস্কেট কেক আৰু ফটো এডিবল কেক আৰু এয়া হৈছে চকলেট ডিপ গানাছ কেক আমি 8টা কেক আজি কমপ্লিট কৰিলোঁ আজি দিনটোৰ ব্যস্ততাৰ মাজত আজি ৰিচাই আমাক বৰ সুন্দৰকৈ ক্লাছটো শেষ কৰিলে তাৰ বাবে ৰিচাক আমি ধন্যবাদ জনাইছোঁ আৰু ৰিচাৰ পৰা আমি জানিব বিচাৰিম তেওঁক আমি কেনেদৰে কণ্টেক্ট কৰিম হয় আজি মোৰ সানডে মোৰ প্ৰিজম ইনষ্টিটিউটত কেকেই নহয় মোৰ মেকআপৰো ক্লাছ হয় ব্ৰাইডেল মেকআপ কোৰ্চ আৰু আপোনাৰ সেল্ফ মেকআপ কোৰ্চ এনেকৈ বহুত কিবা কিবি কোৰ্চ হৈ থাকে তো সানডে মোৰ কেকৰ স্পেচিয়েলি মোৰ বেচিক ক্লাছ এডভান্স ক্লাছ ফণ্ডেণ্ট ক্লাছ গোটেই কেকৰ গোটেইখিনি মোৰ ক্লাছ হৈ থাকে তো আজি নিতুৱে বেচিক ক্লাছটো ল'লে তো বেচিক ক্লাছৰ মোৰ 8টা কেক মই কমপ্লিট কৰাওঁ 8টা প্ৰফেশ্যনেল আমাৰ কেক থাকে আমাৰ গোটেইখিনি আছে ব্লেক ফৰেষ্ট এগলেছ হয় চকলেট কেক ৰেড ভেলভেট কেক বাস্কেট ফ্লাৱাৰ কেক বাৰ্বিডল কেক এডিবল ফটো কেক ফ্ৰুটছ কেক ফ্ৰেছ ফ্ৰুট কেক আৰু সানফ্লাৱাৰ কেক তো আমাৰ গোটেইখিনি আজি 8টাত আমি 8টা কেক এদিনত আমি কমপ্লিট কৰাওঁ কোনোবাই যদি বিচাৰে কেক শিকিম বুলি তো এদিনত গোটেই মোৰ 8টা কেক কমপ্লিট আৰু আপুনি 1 উইকৰ ভিতৰত ঘৰত গৈ কেক বনাই খুৱাব পাৰে ফেমিলিক বিজনেছ কৰিব পাৰে আৰু বিজনেছৰ গোটেইখিনি মই কথা আলোচনা কৰি দিওঁ ক্লাছত একো প্ৰব্লেম নাই আৰু নিতুৱে আজি বহুত ধুনীয়াকৈ ক্লাছটো জইন কৰিলে আশা ৰাখিছোঁ তাই বহুত ধুনীয়াকৈ বনাব খুৱাব আৰু আপোনালোকৰ যদি মোৰ কেকখিনি চাই পেলাই লাগিছে যে আপোনালোকে শিকিম বুলি ভাবে তো মোৰ প্ৰিজম ইনষ্টিটিউট বুলি ফেচবুকত আপুনি পাব ৰিচা কলিতা বুলিও আছে আৰু প্ৰিজম কেক ক্লাছ বুলিও আপুনি পেজ আছে আপুনি গুগলত চাৰ্চ কৰিলে পাই যাব আৰু মোৰ ফোন নম্বৰটো মই দিব বিচাৰিছোঁ আৰু নিতুৰ ডেছক্ৰিপশ্যন বক্সতো মোৰ গোটেইখিনি ডিটেইলছ তাই দি দিব তাৰ পৰাও পাব আৰু ফোন নম্বৰটো দিছোঁ 9864075900 মোক টেক্সট কৰিব থেংক ইউ আৰু বাইদেউৰো হেৰি 14 তাৰিখে দুইজনী লগ হৈ পেলাই আমি বাৰ্থডে চেলিব্ৰেট কৰাৰ নিচিনাকৈ আজি এডভান্স আমি প্ৰি বাৰ্থডে কৰিম আৰু ইয়া ৰেডি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ৰিচা এণ্ড বাইদেউ হেপী বাৰ্থডে টু ইউ Happy birthday. Thank you. Welcome. কেকো বুজিলো বাৰ্থডে সেলিব্ৰেট কৰিলো ন ধুনীয়া লাগিলে আজি দিনটো খুব ভাল লাগিলে আজি এই দিনটো থেংক ইউ আৰু আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আমি বহুত এনজয় কৰিলোঁ দেই বহুত এনজয় কৰিলো ভাল লাগিলে ফ্ৰেণ্ডছ আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ তেনেহ'লে বাই বাই বাই